আজিও জীয়াই আছে মানৱতা। প্ৰকৃতি প্ৰেমৰ এক অনন্য নিদৰ্শন দাঙি ধৰিলে ককাইতোলাবাসীয়ে। ভোগালী বিহুৰ পৰম্পৰাগতকৈ গুৰুত্ব পালে এহাল কপৌ চৰাই। দুটি কপৌ চৰাইৰ বাবে এখন গাঁৱত বিঘ্নিত হ'ল ভোগালী বিহুৰ পৰম্পৰা। বিহুত ভোজ ভাত খাবৰ বাবে এটা ভেলাঘৰ সাজিছিল চিপাঝাৰৰ বৰদলগুৰি ককাইতোলাবাসীয়ে। পিছে উৰুকাৰ পূৰ্বে ভেলাঘৰত বাঁহ সাজিলে এহাল কপৌ চৰাই, আনকি কণীও পাৰিলে কপৌহালে, যাৰ বাবে কপৌহালৰ স্বাৰ্থতে গাঁওখনৰ ৰাইজে ভেলাঘৰটো জ্বলাই নিদি সংৰক্ষণ কৰিলে। ৰাইজে সিদ্ধান্ত কৰিছে চৰাইহালে নিৰাপদে পোৱালি নজগোৱা পৰ্যন্ত ভেলাঘৰটো প্ৰজ্বলন নকৰে। পূৰ্বপুৰুষৰ পৰম্পৰাগত ৰক্ষা কৰি আমাৰ কবৈচুবা গাঁৱৰ অন্তৰ্গত ককাইতোলা চুবুৰীত যিহেতু এটা ভেলাঘৰ বনোৱা হৈছিলে, ল'ৰা ছোৱালীখিনি অলপ লগ লাগি এটা ভোগালীৰ ভোজ ভাত খাম বুলি। কিন্তু দেখা গ'ল উৰুকাৰ দুদিন আগত কপৌ এহালিয়ে আহি পেলাই ইয়াতে ভেলাঘৰটোৰ ভিতৰত বাঁহ ল'লে, আৰু বাঁহ লোৱাই নহয়, লগে লগে সিহঁতে কণীও পাৰিলে। এই কপৌহালিৰ মৰমৰ কাৰণে, প্ৰকৃতিৰ প্ৰাণীৰ প্ৰতি মমতাৰ কাৰণে আমাৰ ল'ৰাখিনিয়ে ভেলাঘৰটো জ্বলাই দিয়াৰ পৰা বিৰত থাকিল, আৰু গাঁৱৰ মানুহক অৱগত কৰালে। গাঁৱৰ মানুহখিনিয়ে আলোচনা বিলোচনা কৰি পেলাই ভেলাঘৰটো জ্বলোৱাৰ পৰা বিৰত থাকিলে। লগতে ভোজ ভাতৰ পৰাও ল'ৰা ছোৱালীখিনি বিৰত থাকিল। ইয়াৰ পৰা অলপ আঁতৰত ইহঁতে ভোজ ভাত খালে যদিও বৰ কোনো শব্দৰ ব্যৱহাৰ কৰা নাই, বা অন্যান্য কোনো এটা সিহঁতৰ আমনি হোৱাকৈ কোনো এটা কৰ্ম ইয়াতে কৰা নাই। কপৌহালি ৰক্ষাৰ কাৰণেই আমি ভেলাঘৰটো সংৰক্ষিত অৱস্থাত ৰখা হৈছে। যেতিয়ালৈকে সিহঁতে পোৱালি হাল ইয়াৰ পৰা যোগাই লৈ নাযায়, তেতিয়ালৈকে ভেলাঘৰটো আমি সংৰক্ষিত অৱস্থাত ৰাখিম বুলি আমাৰ গাঁৱৰ ৰাইজে সিদ্ধান্ত লোৱা হৈছে। সেইখিনিয়ে আমাৰ পৰম্পৰা ৰক্ষা কৰি আমাৰ ল'ৰাখিনিয়ে প্ৰায় এমাহ যোৰা এটা চেষ্টাত এটা ভেলাঘৰ নিৰ্মাণ কৰিলে, আৰু যথাসময়ত ভোজ ভাত খোৱাৰ যোগাৰ কৰিলে। কিন্তু আগদিনাখনে তেওঁলোকে প্ৰত্যক্ষ কৰিলে যে এহাল কপৌৱে তাত নৰাৰ ফাঁকত মানে এখন বাঁহ লৈছে। বাঁহ লোৱাই নহয়, তাৰ 2-4টামান কণী পাৰিছে। তেতিয়া মানুহখিনিয়ে আমাৰ সিদ্ধান্ত এটা কৰিলোঁ যে আমি ভেলাঘৰটো জ্বলাই দিয়ে মানে এই চৰাইটো বা পোৱালি বা কণীকেইটা নষ্ট হ'ব। সেই লৈ আমাৰ ৰাইজৰ পৰামৰ্শ ল'লে, আমিও ঠিক তেনেকৈ ক'লোঁ। আৰু সকলো প্ৰকৃতিপ্ৰেমী যিহেতু আজিকালি তেওঁলোকে এইটো মৰম ৰক্ষা কৰি ভেলাঘৰটো জ্বলোৱাৰ পৰা বিৰত থাকিল, আৰু তেওঁলোকে বাহিৰত সামান্য এটা আয়োজন কৰি সাধাৰণভাৱে ভোজ ভাত খাই ভেলাঘৰটো আমাৰ সংৰক্ষণ কৰি ৰাখিছে। আমাৰ সিদ্ধান্ত যে ৰাইজৰ বা ল'ৰাখিনিৰ সিদ্ধান্ত, যেতিয়ালৈকে এই কপৌ চৰাইকেইটাই পোৱালি যোগাই উলিয়াই লৈ নাযায়, তেতিয়ালৈকে ভেলাঘৰটো তেওঁলোকে জ্বলোৱাৰ পৰা বিৰত থাকিব। এইটো গাঁওখনৰ ৰাইজে দেখুৱালে প্ৰকৃতি প্ৰেমৰ এক অনন্য নিদৰ্শন। চিপাঝাৰৰ পৰা যিচুনন্দন কলিতাৰ ৰিপৰ্ট, সংবাদ পঢ়ি।